পোষ্ট মেলন যে আমাৰ অসমলৈ আহিলে আমাৰ অসমৰ কি লাভ হ'ল যে পোষ্ট মেলনে অসমত আহি অসমীয়া কিবা সংগীত পৰিৱেশন কৰিলে নে নাই ছ'চিয়েল মিডিয়াত দেখিছোঁ যে জুবিন গাৰ্গৰ দেশত আহিলোঁ বুলি অকল তেনেকৈ ক'লে নহ'ব আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী গীতটো পৰিৱেশন কৰিলে নে নাই। মোৰ নাম শ্ৰী ইন্দেশ্বৰ দহোটীয়া। আপোনাসকলে চাই আছে খিলঞ্জীয়া অসমীয়া ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, এই ঠাইখিনি কিন্তু বহুত ভাল লাগিছে, ফিৰফিৰীয়া বতাহ আহি আছে। গতিকে মই ডিচাইড কৰিছোঁ যে এই ঠাইখিনিতে খাৰা হৈ কিনি আপোনাসকললৈ ভিডিঅ' বনাম। গতিকে সেই ঠাইখিনিলৈ গৈ লওঁ ভিডিঅ'টো আৰম্ভ কৰিম। ঠাইখিনি যিহেতু বহুত নিজান, গতিকে কথা পাতি ভাল লাগিব আৰু আপোনাসকলে আদৰি ল'ব বুলি ভাবিছোঁ। তো ভিডিঅ'টো কৰোঁতে অনেকখিনি ক্ষেত্ৰত ভুল ভ্ৰান্তি হ'ব পাৰে, সেইবিলাক আপোনাসকলে শুধৰাই ল'ব। লগতে এই চেগতে আপোনাসকলক আগন্তুক নতুন বছৰৰ বাবে শুভেচ্ছাখিনি যাচিলোঁ দেই। তো মেইন কথালৈ আহোঁ, গুৱাহাটীলৈ পোষ্ট মেলন আহিছিল। বাহ, এটা হাততালি, সকলোৰে পৰা এটা হাততালি বিচাৰিছোঁ। পোষ্ট মেলন যে আমাৰ অসমলৈ আহিলে, পৃথিৱী বিখ্যাত শিল্পী, হয় নহয়? গতিকে মই আপোনাসকলক প্ৰথমটো প্ৰশ্ন কৰিব বিচাৰিছোঁ মোৰ ফালৰ পৰা যে পোষ্ট মেলন যে আমাৰ অসমলৈ আহিলে আমাৰ অসমৰ কি লাভ হ'ল। গতিকে কি লাভ হ'ল, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বিতংকৈ তেওঁৰ পাৰ্চনেলি বক্তব্যত অলপ দেখিছিলোঁ ফেচবুকত। গতিকে কি লাভ হ'ল বুলি ক'লে আমাৰ অৰ্থনৈতিকভাৱে লাভ হোৱা কথাটো তেওঁ কৈছে যে গুৱাহাটীৰ হোটেল ব্যৱসায়ীবিলাকৰ হোটেল ৰুম প্ৰায়বিলাক বুক হৈ গ'ল। দেশ বিদেশৰ পৰ্যটনসকল আহিলে, পোষ্ট মেলনৰ গুণমুগ্ধ যিসকল আছে তেওঁলোক আহিলে এই অনুষ্ঠান উপভোগ কৰিবলৈ। গতিকে তেওঁলোকৰ দ্বাৰা আমাৰ অৰ্থনৈতিকভাৱে ব্যৱসায়ীসকলে কিছু পৰিমাণে লাভ হ'ল পৰ্যটন উদ্যোগটোৰ। গতিকে আমাৰ অসমৰ সাধাৰণ মানুহখিনি কি লাভ হ'ল সেইটো কথা আছে। গতিকে আৰু দ্বিতীয়টো প্ৰশ্ন হ'ল যে পোষ্ট মেলনে অসমত আহি অসমীয়া কিবা সংগীত পৰিৱেশন কৰিলে নে নাই। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী গীতটো পৰিৱেশন কৰিলে নে নাই, মইতো নাজানো। গতিকে আপোনাসকলে কোনোবাই যদি সেই অনুষ্ঠান উপভোগ কৰিবলৈ গৈছিল, সেই সুবিধাখিনি যদি আপোনাসকলে পাইছে, গতিকে আপোনাসকলে জানিব যে অসমীয়াত পোষ্ট মেলনে সংগীত পৰিৱেশন কৰিলে নে নাই। গতিকে এতিয়া প্ৰশ্ন হ'ল কি, আমাৰ অসমৰ যিবিলাক সংগীত শিল্পী আছিলে বা এতিয়া বৰ্তমান আছে, তেওঁলোকে বিদেশত যদি যায়, যেনেকৈ আমাৰ পাপন মহন্ত, অংগৰাগ মহন্তহঁতে যায়, তেওঁলোকে হয়তো যি দেশলৈ যায় সেই দেশত ইংৰাজী ভাষাত বা সেইসকল স্থানীয় ভাষাত হয়তো সংগীত পৰিৱেশন কৰে। গতিকে আমি বাহিৰৰ পশ্চিমীয়া দেশ বিদেশৰ যিসকল শিল্পী, তেওঁলোকক আমি ইয়াতে আমাৰ দেশত আমাৰ মাটিত সংগীত পৰিৱেশন কৰাটো আমি বিৰোধিতা কৰিব নিবিচাৰোঁ। কিন্তু আমাৰ যি সভ্যতা, যি সংস্কৃতি, আমাৰ অসমৰ যি জাতি জনজাতিৰ যি সংস্কৃতি ভাণ্ডাৰ, তাৰ প্ৰতি গুৰুত্ব দিছে নে নাই, সেইটোতো কিন্তু আমাৰ প্ৰশ্ন আছে। যিহেতু দেশ বিদেশৰ পৰ্যটনসকল, দেশ বিদেশৰ গুণমুগ্ধসকল এই অনুষ্ঠান উপভোগ কৰিবলৈ আহিছিলে, গতিকে আমাৰ যিসকল জাতি জনজাতিৰ সংস্কৃতি আছে, সেই সংস্কৃতিবিলাক সেই অনুষ্ঠানত পৰিৱেশন কৰা হ'লে দেশ বিদেশৰ পৰা অহা যিসকল ব্যক্তি, সেইসকলে আমাৰ সংস্কৃতিকো উপভোগ কৰিবলৈ সুবিধাখিনি পালেহেঁতেন আৰু আমাৰ অসমৰ সংস্কৃতিৰ বিষয়ে এটা আভাস তেওঁলোকৰ মনত অন্ততঃ জাগি উঠিলেহেঁতেন বা লাভ কৰিব পাৰিলেহেঁতেন। আৰু যদি আমাৰ সংস্কৃতিবিলাকতো, আমাৰ জাতি জনজাতিৰ যিবিলাক কালচাৰ আছে, এইবিলাকতো খুব সুন্দৰ, হয় নহয়, খুব মনোমোহা। গতিকে তেওঁলোকে ভাল পালেহেঁতেন আৰু তেওঁলোকৰ দেশত যেতিয়া এনেকুৱা অনুষ্ঠান আয়োজন কৰিলেহেঁতেন, নিশ্চয় আমাৰ ইয়াৰ স্থানীয় শিল্পীসকলক সেই অনুষ্ঠানবিলাকলৈ হয়তো আমন্ত্ৰণ কৰিলেহেঁতেন। তেতিয়া আমি ক'ব পাৰিলোহেঁতেন যে সংস্কৃতিৰ আদান প্ৰদান হৈছে। গতিকে এই ক্ষেত্ৰত সেইখিনি কৰিছেনে নাই নাজানো। আমি সাধাৰণ ভিতৰুৱা গাঁৱৰ খুব পিছপৰা অঞ্চলৰ মানুহ। এতিয়া মেইন কথাটো হ'ল, আমাৰ দেশখন ব্ৰিটিছে 200 বছৰ ৰাজত্ব কৰিলে। এই 200 বছৰত হয়তো তেওঁলোকে সেইখিনিও চেষ্টা কৰিছিলে যে ইয়াৰ স্থানীয় যি কালচাৰ, এইবিলাক হয়তো তেওঁলোকে ধ্বংস কৰি দিব হয়তো বিচাৰিছিলে, কিন্তু নোৱাৰিলে, সফল নহ'ল। কিছু ক্ষেত্ৰত সফল হ'ল যদিও কিছু ক্ষেত্ৰত হয়তো সফল হ'ব নোৱাৰিলে। গতিকে নোৱাৰা এটাই কাৰণ, আমাৰ দেশত
জাতি জনজাতীয় লোকসকল বেছি আছে। ট্ৰাইবেল জনজাতীয় এটা বৈশিষ্ট্য হ'ল, অন্যতম বৈশিষ্ট্য হ'ল, তেওঁলোকে মৰি গ'লেও নিজৰ সংস্কৃতিক কেতিয়াও বিপন্নাপন্ন হ'বলৈ নিদিয়ে। নিজৰ প্ৰাণতকৈ নিজৰ সংস্কৃতিক বেছি ভাল পায়। গতিকে হয়তো ব্ৰিটিছসকলে 200 বছৰ আমাৰ ইয়াত ৰাজত্ব কৰিলেও আমাৰ সংস্কৃতিখিনিক ধ্বংস কৰি থৈ যাব নোৱাৰিলে। এতিয়া কথা হ'ল কি, নেক্সট জেনেৰেশ্যন, আমাৰ যি নেক্সট জেনেৰেশ্যন আহিবলগীয়া যি প্ৰজন্ম, তেওঁলোকে যাতে পশ্চিমীয়া সংস্কৃতিত ধাৰাত নিজকে উটি ভাঁহি যদি যায়, নিজৰ সংস্কৃতিৰ ফালে যদি পিঠি পাছ দিয়ে, তেতিয়াহ'লে কোনোবাখিনিত আমাৰ সংস্কৃতি ভৱিষ্যতে ধ্বংস হৈ যাব পাৰে নেকি, সেইখিনিত কিন্তু আমাৰ ভয় আছে। গতিকে মই ক'ব বিচাৰিছোঁ যে আজি পষ্টমেলন আহিছে, কাইলৈ আৰু বিভিন্নজন আহিব, তেওঁলোকে আহি ইয়াত সংগীত অনুষ্ঠান সেই ধৰণৰ পৰিৱেশন কৰিব। তাতে কিন্তু আমাৰ জাতি জনজাতীয় যিবিলাক সংস্কৃতি আছে, কালচাৰ আছে, তাত যাতে অকণমান 5 মিনিট 2 মিনিট 3 মিনিটৰ কাৰণে প্ৰদৰ্শন হ'বৰ কাৰণে সুবিধাখিনি পায়, সেই কথাখিনিকে ক'বলৈ বিচাৰি এই ভিডিঅ'টো কৰিছোঁ। গতিকে আমি বিশেষকৈ মইতো এজন মৰাণ ট্ৰাইবৰ ল'ৰা হয়। গতিকে আমাৰো বিভিন্ন দিশত, সংস্কৃতিৰ দিশত আমিও বহুত চহকী আমাৰ জনজাতিটো। গতিকে এনেকুৱা জনজাতিসকলে নিজৰ সংস্কৃতিক কেতিয়াও বিপন্নাপন্ন হ'বলৈ নিদিয়ে আৰু ভৱিষ্যতেও নিদিব। কিন্তু আমাৰ প্ৰজন্মসকলে এইখিনি কথাত গুৰুত্ব দিব লাগে। বেলেগৰ সংস্কৃতি এটা সাংস্কৃতিক অনুষ্ঠানবিলাক চোৱাটো আমাৰ কৰ্তব্য, কিন্তু চালোঁ বুলিয়েই যে তেওঁলোকৰ সেই ধাৰাত আমি উটি ভাঁহি গৈ নিজৰ সংস্কৃতিক ফালে পিঠি পাছ দিব লাগে, সেইটো কথা নহয়। সেইখিনি কথা গুৰুত্ব সহকাৰে ল'ব লাগে আমাৰ নেক্সট জেনেৰেশ্যনে। গতিকে আৰু ভৱিষ্যতে তেনেকুৱা ধৰণৰ শিল্পী আমাৰ ইয়ালৈ আহিলে অন্ততঃ অসমীয়াত এটা গীত পৰিৱেশন কৰিবলৈ, অন্ততঃ আমাৰ ভূপেন হাজৰিকা আছে, পৃথিৱীয়ে চিনি পায়। আমাৰ জুবিন গাৰ্গ আছে, আমাৰ প্ৰাণশিল্পী, তেওঁ এটা সংগীত যদি পৰিৱেশন আমাৰ মাজত কৰে, আমাৰ বেছি ভাল লাগিব ন। পষ্টমেলনে আহি দেখিছোঁ এইবিলাকত ছ'চিয়েল মিডিয়াত দেখিছোঁ যে জুবিন গাৰ্গৰ দেশত আহিলোঁ বুলি। অকল তেনেকৈ ক'লে নহ'ব, জুবিন গাৰ্গৰ দেশলৈ আহিলেই নহ'ব, ইয়াত তেখেতৰ এটা সংগীত আমাক পৰিৱেশন কৰিও দেখুৱাব লাগিব ভৱিষ্যতে। সেইখিনি কথা আমাৰ ৰাইজে, আমাৰ যিসকল উচ্চস্থানীয় যিসকল বুদ্ধিজীৱী আছে, যিসকল পাৱাৰফুল ব্যক্তি আছে, তেওঁলোকে এই ক্ষেত্ৰত মাত মাতিব বুলি এই ভিডিঅ'টো কৰিলোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। তাৰ পাছতে